গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ মই আন এটি ব্লগলৈ আশা কৰোঁ আপোনালোকে ভালেই আছে মোৰ ইউটিউব চেনেলটোত মানে ছমাহে হৈ গ'ল একো ভিডিঅ' আপলোডিঙেই দিয়া নাই এণ্ড মই ভাবিলোঁ মামাৰ যিহেতুকে জোৰণ তো মই ভিডিঅ' আপলোডিং দিয়া উচিত হ'ব তো ব্লগটো চাই থাকিব আপোনালোকে শেষলৈকে এণ্ড মৰম দি যাব সদায় এণ্ড আমি যাত্ৰালৈ যাবলৈ ৰেডি হৈ গ'লোঁ বিচনাখন একদম একেবাৰে ভৰ্তি হৈ উঠিছে সকলোৱে চোতালত ৰখি আছে যাত্ৰালৈ যাবলৈ মানুহ আহি আছে এণ্ড ইপিনে ৰভাতলি সজোৱা হোৱা নাই বৰ্তমান ইপিনে সজাই আছে এণ্ড এইখিনি হ'ল যাত্ৰা আৰু জোৰণলৈ নিয়া সামগ্ৰীবোৰ ইহঁতে সাজিয়ে আছে এণ্ড ইয়াত ফুট দিয়া হ'ল হিন্দুৰৰ এণ্ড মাহী আৰু মাক মই মেকআপ কৰি দিছোঁ ভাল হৈছে কমেণ্টত জনাবচোন এণ্ড যাত্ৰাৰ গাড়ী ৰেডি হৈ উঠিল আমাৰ গাড়ীখন তেলভাৰৰ হয় ইয়াতে তেলভাৰৰ বস্তুবিলাক আছে সকলোৱে গাড়ীত উঠিছে এণ্ড আমি গাড়ীত বহি গ'লোঁ মোৰ পিছপিনে কল নাৰিকল আছে আপোনালোকে দেখিব পাইছে এণ্ড ফাইনেলি আমি আহি পালোঁ কইনাৰ ঘৰ মা দেউতাহঁতে ৰখি আছে যিহেতুকে যাত্ৰা সোনকালে যাব লাগে তেলভাৰতকৈ
ৰভাৰ খুটা হেলেকা ৰভাৰ খুটা হেলেকা আমাৰ ভন্টি দৰা তোৰ চকু কেইটা তেলেকা উঘা খুটা পকোৱা বেৰতে চোন লগোৱা বিয়া বিয়া বোলোতে বুঢ়ী হবি এতিয়া ঐ অৰ্জুন গছৰ কুহি পাত বিনা মেঘে বজ্ৰপাত অহানু বহাগতে মোক হেৰি বুলি দিবি মাত কেনে মজা তামোল কটাৰী আজিৰ পৰা আমাৰ ভন্টি লোকৰ ঘৰৰ বোৱাৰী নৈ কাণৰ বগৰী নতুন এখন ঘৰে পাই না যাবা আমাক পাহৰি Hey guys, সকলো নিয়ম শেষ হৈ গ'ল এতিয়া মামিহঁতে বেলে ফটোশ্বুট কৰি আছে তো মই ফটোশ্বুটৰ পিনে অকণমান আহিলোঁ এই সকল বা আৰু মাহী এণ্ড তো মামি ফটো উঠিছে এণ্ড কেইখনমান ময়ো উঠি ল'লোঁ মামীৰ লগত ফটো অলপ দেৰি কৰি ভাত খাম এণ্ড গাইজ মাহী আৰু মাহঁতেও বোলে মামীৰ লগত ফটো উঠে তো সিহঁতে উঠিবলৈ আহিল আৰু আমি সকলোৱে আটাই মিলি দৈ চিৰা খালোঁ অকণমান বাহিৰলৈ যাম বুলি ভাবিলোঁ তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ এণ্ড আমি ভাত চাত খাই আহিলোঁ অকণমান বাহিৰত আহিলোঁ যিহেতুকে সিহঁতে যাবলৈ ওলাইছে সিহঁতক মাত দিলোঁ আৰু আমি যাবলৈ ওলালোঁ ঘৰলৈ
মই আহি পালোঁ ঘৰ ৰভাতলি আৰম্ভ হৈছে পালোঁ মানে মামাটোৰ ঘৰ আহি পালোঁ এতিয়া মই ড্ৰেছ চেঞ্জ কৰিম মই ঘৰৰ ড্ৰেছ পিন্ধিম তো আপোনালোকক দেখুৱাইছোঁ পিছখিনি মই অকণমান হেৰি ফটো উঠিলোঁ এণ্ড মই ড্ৰেছ চেঞ্জ কৰিলোঁ এতিয়া মই বাহিৰত যাম গান আৰম্ভ হ'লে পিনৰ পৰা দেখুৱাই যাম একদম এয়া বিয়াৰ দিনাখনো দেখুৱাম তথাপিতো আজিতো দেখুৱাই ল'লোঁ কেনেকৈ ডেক'ৰেশ্যন কৰিছে ইপিনে মাছ ভাজি আছে আজি ৰাতিৰ বাবে মই বহুতেই ব্যস্ত আছিলোঁ তাৰ বাবে মই ভিডিঅ' ক্লিক কৰিবলৈ পাহৰিয়ে গ'লোঁ এণ্ড মই এইখিনি সময় কি কৰিছিলোঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ এণ্ড গাইজ মই এইখিনি মই মাহী মা আৰু টিকুৰদা আৰু মহাক মই মেহেন্দি আঁকি দিছিলোঁ এণ্ড ৰভাতলি সজোৱাই আছে আৰু গাইজ অকণমান সময় মই স্পেণ্ড কৰিলোঁ এইজনী ভতিজাৰ লগত এইজনী মোৰ দাদা বৌৰ ছোৱালী হয় ইমান হাঁহি থাকে এণ্ড গাইজ মোৰ বাওঁ হাতখন কমপ্লিট হৈছিল মেহেন্দি অঁকাত কিন্তু মোৰ সোঁ হাতখন কমপ্লিট হোৱা নাছিল মেহেন্দি অঁকাত এণ্ড ইপিনে মাৰ অকণমান ৰৈ গৈছিল মেহেন্দি অঁকাত তো টিকলিবাই এইখিনি আঁকি দিছে এণ্ড মোৰ সোঁ হাতখনো কমপ্লিট হৈ গ'ল মেহেন্দি অঁকা এণ্ড গাইজ ৰভাতলি ফাইনেলি সজোৱা হৈ গ'ল এতিয়া গাঁৱৰ মামাহঁতে মণ্ডপটো বনাই আছে ইপিনে আৰু পিছপিনে আঞ্জা কাটি আছে দিয়া আৰু আজি স্পেচিয়েলি ৰান্ধনি হ'ল পলাশ দাদাই গাহৰি আৰু মুৰ্গী দুয়োবিধে বনাইছে বহুতো টেষ্টি হৈছে এইটো কল্প দাদা আৰু ইয়াত মামাহঁতে চব্জি দাইল বনাই আছে মই ভাত খোৱা হৈয়ে গ'ল তথাপিতো আপোনালোকক দেখুৱাইছোঁ এণ্ড বিলানী বিলে আছে খাওঁতা খাই আছে এয়া বাবু আৰু দেউতা ভিডিঅ'টো এইখিনিতে সামৰিছোঁ এণ্ড কাইলৈ পুৱা আকৌ লগ পাম বাই বাই